এক মিনিট এই ৰাজেন ছাৰ তামোল এখন দিবলৈ কৈছে। তামোল নাই? এয়া দেখোন তামোল। অ' সেয়া তামোল তেওঁ নাখায়। অ এয়া তামোল নাখায় মানে কি তামোল খায়? ফক তামোল। এইটোৱে আকৌ কি তামোল? প্ৰথম শুনিলো। এইবিধ তামোল বিশ্বৰ ভিতৰত কেৱল মোৰ দোকানতহে পোৱা গৈছিল, কিন্তু এতিয়া ইয়াত উপলব্ধ নহয়। বা তামাম বস্তু ৰাখে দেই আপুনি। মোৰ দোকানত তেনেকুৱা বস্তুবোৰেই থাকে। কিন্তু তামোলটো কেনেকুৱা? একেই, তামোলৰ নিচিনাই। নামটো কিয় ফকতীয়া হ'ল? ফকতীয়াত খাবলৈ আহে যে, সেইকাৰণে ফক তামোল। বাৰু মোৰ দুটামান বস্তু নিবলগীয়া আছিলে। পইচা দি নে নিদি? পাছে পৰে দিম। দাদা দিবনে দাদা বস্তু? দাদা নিদিয়ে নে কি? দাদা এই 10 টকাটো লওকচোন। এই চুপাৰী 10 টকা দিয়ক। কোনটো চুপাৰী লাগিব শুন? বৰ আচৰিত মানুহ দেই। আঁতৰপৰাৰ পৰা পইচা নিদিয়াৰ কাৰণে কৈ থাকোঁতেও তেখেতে নুশুনিলে। পইচাটো দিলে কিন্তু পটকৈ শুনি পায়। পইচাই কথা ক'লে সাউতকৈ শুনো।